নমস্কাৰ সকলোকে এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দশম শ্ৰেণীৰ অধ্যায় 4ৰ অন্তৰ্গত বৰ্গসম্পূৰণ পদ্ধতি বা পূৰ্ণবৰ্গীকৰণ পদ্ধতিৰ দ্বাৰা কেনেকৈ এটা দ্বিঘাত সমীকৰণ সমাধান কৰা হয় তাৰ বিষয়ে আলোচনা কৰিম। গতিকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাওঁ বুলি আশা কৰিছোঁ। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই তেন্তে ওপৰৰ আইকনত ক্লিক কৰি দ্বিঘাত সমীকৰণৰ বাকীখিনি ভিডিঅ' চাই ল'ব পাৰিবা। গতিকে ব'লা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্গসম্পূৰণ পদ্ধতিৰ দুটা বেলেগ বেলেগ পদ্ধতি আছে। সেই পদ্ধতিৰ প্ৰথমটো হৈছে সাধাৰণ পদ্ধতি আৰু আন এটা হৈছে হিন্দু শ্ৰীধৰ আচাৰ্য পদ্ধতি। সেই দুটা পদ্ধতিৰ দ্বাৰা কেনেকৈ এটা দ্বিঘাত সমীকৰণ সমাধান কৰা হয় তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে ব'লা আমি সাধাৰণ পদ্ধতিটো চাওঁ। সাধাৰণ পদ্ধতিত কি কৰা হয় যে আমি দেখিছোঁ যে ইয়াৰ যিটো প্ৰথম সংখ্যা আছে সেইটো পূৰ্ণবৰ্গ সংখ্যা নহয়। গতিকে আমি কি কৰিম, প্ৰথমে এই গোটেই সমীকৰণটোক আমি 3ৰে হৰণ কৰি দিম। গোটেই সমীকৰণটোক আমি 3ৰে হৰণ কৰি দিম। 3ৰে যদি আমি গোটেই সমীকৰণটোক হৰণ কৰি দিওঁ তেন্তে কি হ'ব, -5x divided by 3 plus 2 divided by 3 is equal to 0 divided by 3। এইটো যদি হৰণ কৰি চাওঁ তেন্তে কি হ'ব, 3ৰ লগত 3 কটাকটি যাব, অৰ্থাৎ এইটো হ'ব 1x স্কোৱাৰ মাইনাছ এইটো লিখিব পাৰিম আমি 5/3x আৰু লাষ্টৰ টাৰ্মটো হ'ব 2/3 ইজ ইকুৱেল টু 0। যদি আমি 3ৰে হৰণ কৰোঁ এনচাৰটো হ'ব 0। ঠিক আছে, এতিয়া আমি কি কৰিম যে আমি চাম প্ৰথম যিহেতু ইয়াত x স্কোৱাৰ আছে গতিকে ইয়াত নামটো হৈছে পূৰ্ণবৰ্গীকৰণ, অৰ্থাৎ ইয়াত পূৰ্ণবৰ্গ এটা ভাগ বনাব লাগিব। এতিয়া পূৰ্ণবৰ্গ কেনেকৈ বনাম, তোমালোকে এটা ফৰ্মুলা নিশ্চয় পঢ়িছা। প্ৰথমে মই সেইটো ডিছকাছ কৰি লওঁ যে a + b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ, আৰু আন এটা ফৰ্মুলা আছিলে a - b হোল স্কোৱাৰ ইজ ইকুৱেল টু a স্কোৱাৰ মাইনাছ টুৱাইছ ab প্লাছ b স্কোৱাৰ। গতিকে এই যিটো পদ্ধতি আছে এই পদ্ধতিটোত পঢ়িবলৈ যোৱাৰ আগতে আমি এই দুটা ফৰ্মুলা জানিব লাগিব, কাৰণ আমি এই ফৰ্মুলা দুটা জানিলেহে এই সমীকৰণটো ভালকৈ সমাধান কৰিব পাৰিম। গতিকে কি কৰিম যে প্ৰথমে x স্কোৱাৰ যদি আমি x স্কোৱাৰ লিখি দিম, মাইনাছ জেগাত মাইনাছ, তাৰপিছত দিয়া আছে যিটো টুৱাইছ ইনটু ab, অৰ্থাৎ 2 যদি আমি লিখোঁ তেন্তে 2 লিখোঁ তেন্তে যদি সমীকৰণটোৰ ওপৰতো চাওঁ আমি কি হ'ব, ইয়াত যিহেতু a থাকে তে a ৰ জেগাত ইয়াত x আছে, অৰ্থাৎ আমি x লিখিম, আৰু b ৰ জেগাত কি আছে, bটো আমি নিজে উলিয়াব লাগিব। bটো এনেকুৱা ধৰণে উলিয়াব লাগিব, কেনেকৈ উলিয়াব লাগিব যে যিহেতু ওপৰত 5 আছে 5 পাতিম আৰু তলত 3 আছে, 3য়ে কি কৰিম, সেই 3টো ইয়াৰ লগত পূৰণ কৰি দিম, 3 দুগুণ 6, অৰ্থাৎ এনেকৈ ওলাব, প্লাছ 5/6টো কেনেকৈ লিখিম, এতিয়া কি হ'ব b স্কোৱাৰ, অৰ্থাৎ aটো হ'ল চোৱা এইটো a, এইটো ইয়াত a, 2টো এইটো 2 হৈ আছে, টুৱাইছ a হ'ল a, গোটেই ভেলুটো হ'ব b। ঠিক আছে, মই বুজাবৰ কাৰণে এনেকৈ দেখুৱাইছোঁ। b হ'লে কি হ'ব 5/6 হোল স্কোৱাৰ, যিহেতু 5/6 হোল স্কোৱাৰটো আমি বেছিকৈ দিছোঁ গতিকে এটা কমায়ো দিব লাগিব, কি কৰিম -5/6 হোল স্কোৱাৰ, তাৰপিছত লাষ্টত কি থাকিলে প্লাছ 2/3 প্লাছ 2/3 ইজ ইকুৱেল টু 0। এই লাইনটো মই আকৌ এবাৰ লিখি দেখুৱাইছোঁ, এনেকৈ লিখিব লাগিব চাবা, x স্কোৱাৰটো আমি x স্কোৱাৰ লিখি দিম, মাইনাছৰ জেগাত মাইনাছ পাতিম, যিহেতু আমি জানো যে টুৱাইছ ab থাকিব লাগে গতিকে প্ৰথমে 2 এটা লিখি ল'ম, যিহেতু দেখিছোঁ আমি aটো কি হয়, যিটো a থাকিব লাগে সেই aটো ইয়াত হৈ আছে x, গতিকে x আমি a ৰ জেগাত x লিখিম, আৰু যিহেতু b আছে bটো কেনেকৈ উলিয়াম, bটো আমি উলিয়াম কেনেকৈ চোৱা এবাৰ, ওপৰত যিহেতু 5 আছে গতিকে 5 পাতিম, 3 থাকিলে কি হ'ব, এই 3ৰ লগত এই 2টো পূৰণ কৰি দিম, 3 দুগুণ 6 তলত পাতি দিম। ঠিক আছে, এতিয়া পাতিম প্লাছ, আৰু যিহেতু এইটো 2 হ'ল এইটো a আৰু a গোটেই ভেলুটো হ'ব b। ঠিক আছে, bটো কি পাতিম 5/6 হোল স্কোৱাৰ, যিহেতু আমি এই b স্কোৱাৰটো বেছিকৈ পাতিলোঁ গতিকে এটা কমায়ো দিব লাগিব, অৰ্থাৎ -5/6 হোল স্কোৱাৰ, আৰু লাষ্টত আমি লিখি দিম প্লাছ 2/3 ইজ ইকুৱেল টু 0। ঠিক আছে, এতিয়া কি কৰিম চোৱা, ইয়াত কি ওলালে, এইটো a স্কোৱাৰ মাইনাছ টুৱাইছ a, এইটো a আৰু এইটো b
প্লাছ বি স্কোৱাৰ অৰ্থাৎ এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ আমি যে দেখুৱাইছিলোঁ এই ফৰ্মুলাটো আহিলনে গতিকে আমি এইটোক আমি ওলোটাই পেলাই আমি এনেকৈ লিখিম অৰ্থাৎ এ প্লাছ বি হোল স্কোৱাৰ বুলি লিখিম তেতিয়া কি হ'ব এই জেগাত আমি পাতিম এক্স যিহেতু ইয়াত মাইনাছ আছে দেখিছে ইয়াত মাইনাছ আছে গতিকে মাইনাছ থাকিলে আমি মাইনাছ লিখিব লাগিব টুৰ আগত টুৱাইছ এ বিৰ আগত যদি মাইনাছ থাকে তেন্তে মাইনাছ আৰু লাষ্টত থাকিব 5/6 আৰু সেইটো কমি কম হোল স্কোৱাৰ আৰু যিহেতু এইটো মাইনাছত আছে মাইনাছতে লিখি থওঁ 5/6 হোল স্কোৱাৰ প্লাছ 2/3 0 এতিয়া কি কৰিম যে চোৱা এতিয়া প্ৰথম যিটো ৰাশি আছে কেনেকৈ লিখি থ'ম 5/6 হোল স্কোৱাৰ আৰু যিহেতু এইটো মাইনাছত আছে ইয়াক শূন্যৰ ইফালে লৈ যাম এতিয়া ই হ'বগৈ ইজুকেল টু 5/6 হোল স্কোৱাৰ ইয়াক ইফালে লৈ গ'লোঁ আৰু এইটো প্লাছত আছে ইয়াকো ইফালে লৈ গ'লে হ'ব -2/3 ইয়াক যদি আমি পাতোঁ তাৰ পিছৰ ষ্টেপত কেনেকৈ লিখিম x - 5/6 হোল স্কোৱাৰ ইজুকেল টু 5ক যদি আমি স্কোৱাৰ কৰোঁ অৰ্থাৎ 5 স্কোৱাৰ হ'ব 25 6 স্কোৱাৰ কৰিলে হ'ব 36 -2/3 এতিয়া কি হ'ব ইয়াৰ পিছত আমি লসাগু ল'ব লাগিব সোঁফালে বাওঁফালটো একে থাকিব সোঁফালটো আমি যদি লসাগু লওঁ কি হ'ব প্ৰথমে আহিব 36 ওপৰত থাকিব 25 মাইনাছ 3 কেইবাৰ যাব 3 বাৰং 36 12 2 বাৰং 24 ঠিক আছে এতিয়া আমি এইটো কাটি কেনেকৈ পাতিম x - 5/6 হোল স্কোৱাৰ ইজুকেল টু 25ৰ পৰা 24 গ'লে 1 তলত থাকিব 36 এতিয়া কি হ'ব কৰিব লাগিব এতিয়া আমি যিহেতু ইপিনে হোল স্কোৱাৰ আছে গতিকে বৰ্গমূল ল'ম বৰ্গমূল ল'লে কি হ'ব x - 5/6 ইজুকেল টু প্লাছ মাইনাছ √1/36 ঠিক আছে ইপিনে একে থাকিব x - 5/6 আৰু প্লাছ মাইনাছ 1/36 জেগাত লিখিব পাৰিম 1/6 কাৰণ 36ৰ বৰ্গমূল 6 আৰু 1ৰ বৰ্গমূল 1 ঠিক আছে এতিয়া যিহেতু এনেকৈ ওলালে গতিকে আমি যিহেতু এইটো মাইনাছত আছে ইয়াক সোঁফাললৈ লৈ যাম এতিয়া কি হ'ব x ইজুকেল টু 5/6 প্লাছ মাইনাছ 1/6 ঠিক আছে এতিয়া আমি পিছৰ কম কৰি চাওঁ কি হয় তলতে কৰি চাওঁ কি হ'ব যেনেকৈ x ইজুকেল টু কিমান ওলাবলৈ 5/6 প্লাছ মাইনাছ 1/6 আমি এইটো পালোঁ কি হ'ল এবাৰ প্লাছত লিখিম এবাৰ মাইনাছত লিখিম কেনেকৈ x ইকুৱেলছ টু 5/6 প্লাছ 1/6 বা x ইকুৱেলছ টু 5/6 মাইনাছ 1/6 তাৰপিছত কি আহিলে 5 ইয়াত যদি আমি লসাগু লওঁ 6 5 প্লাছ 1 আৰু ইজুকেল টু 5/6 ডিভাইডেড বাই 6 ইজুকেল টু 1 আৰু পিনে এইটো আহি আছে x গতিকে x ইকুৱেলছ টু 1 আৰু ইপিনে যদি আমি কৰি চাওঁ ইয়াত হ'ব 6 তলত আহিলে ওপৰত থাকিলে 5 মাইনাছ 1 ইজুকেল টু 5 মাইনাছ 1 ইজুকেল টু 4 পালোঁ ডিভাইডেড বাই 6 ইয়াৰ ভেলুটো পালোঁ আমি 2/3 গতিকে আমি এইটো পালোঁ x ইকুৱেলছ টু 2/3 এতেকে মূল দুটা হ'ব x ইকুৱেলছ টু 1 বা x ইকুৱেলছ টু 2/3 ঠিক আছে এইটো এনেকৈ লিখিলে হ'ব বা এইটো মাজত বা লিখি কমা দিলেও ভুল নহয় ঠিক আছে তেতিয়াহ'লে এইটো কুৱেশ্যন আমাৰ হৈ গ'ল এইটো পদ্ধতিটো হৈছিলে সাধাৰণ নিয়ম অৰ্থাৎ এইটো সাধাৰণ নিয়মৰ দ্বাৰা কি হয় সাধাৰণ নিয়মত কি হয় ইয়াত যে যিটো প্ৰথম সংখ্যা থাকে সেই সংখ্যাটোৱে গোটেই সমীকৰণটো হৰণ কৰি দিব লাগে অৰ্থাৎ এইটো ধৰণে যে উভয়পক্ষ লিখি ল'ব পাৰোঁ কাষত যে উভয় পক্ষত 3ৰে হৰণ কৰি তাৰপিছত অৰ্থাৎ প্ৰথম যিটো x স্কোৱাৰ সহগটো আমি 1 বনাব লাগে এইটো আমি নিলিখিলেও হয় এইটো 1 বনাব লাগে গতিকে আমি প্ৰথমে 1 বনাইছোঁ ঠিক আছে এতিয়া আমি ইয়াৰ পিছৰ পদ্ধতিলৈ চাওঁ পিছৰ পদ্ধতিটোৰ নাম হৈছে হিন্দু শ্ৰীধৰ আচাৰ্য পদ্ধতি গতিকে এই পদ্ধতিটো ইয়াত দিয়া লিখি থৈছোঁ মই এইটো চোৱা এইটো কেনেকৈ কৰা হয় একেটা অংককে লৈছোঁ তেতিয়া আমি বুজিবলৈ ভাল হ'ব এনচাৰটো একে ওলাইছেনে আমি চাম ইয়াত কি কৰিব লাগিব
যে ইয়াত প্ৰথম যিটো সংখ্যা এইটো এবাৰ সেইটোৱে হৰণ কৰিব নালাগে, এই সংখ্যাটোক আমি পূৰ্ণবৰ্গ সংখ্যা বনাব লাগিব। যদিহে পূৰ্ণবৰ্গ সংখ্যা বনাবলৈ হয় এই গোটেই সমীকৰণটোক আমি 3ৰে পূৰণ কৰি দিব লাগিব। পূৰণ 3, গোটেই সমীকৰণটোক আমি 3ৰে পূৰণ কৰি দিছোঁ। গোটেই সমীকৰণটোক আমি 3ৰে পূৰণ কৰি দিছোঁ। এতিয়া কি হ'ব, 3ৰে যদি 3ক পূৰণ কৰোঁ, 3 3 গুণ 9, 9x স্কোৱাৰ মাইনাছ 5 3 গুণ 15, 15x প্লাছ 3 2 গুণ 6 ইজুকেল টু 0। ঠিকে আছে। ইয়াৰ পিছত কি কৰিব লাগিব, যিহেতু এইটো পূৰ্ণবৰ্গ সংখ্যা আছে গতিকে আমি ইয়াক 9x স্কোৱাৰটোক আমি লিখিব পাৰোঁ 3x হোল স্কোৱাৰ। কেনেকৈ হৈছে তোমালোকে যদি বুজি পোৱা নাই মই কাষত দেখুৱাই দিছোঁ চোৱা। 3xক যদি আমি হোল স্কোৱাৰ কৰি দিওঁ তেন্তে আমি লিখিব পাৰোঁ 3 3 গুণ 9, xক লিখিলে x স্কোৱাৰ অৰ্থাৎ 9x স্কোৱাৰ। ঠিক আছে, তো 9x স্কোৱাৰ জেগাত আমি 3x হোল স্কোৱাৰ লিখিব পাৰিম। ঠিক আছে, এতিয়া আমি লিখিম একেধৰণে আগৰ দৰে, যিহেতু মাইনাছ আছে গতিকে মাইনাছ টুৱাইছ এ বি লিখিব লাগিব। তো 2 আগত লিখি ল'লোঁ আমি, এ কি আছে 3x, আৰু এতিয়া কি সংখ্যা দিব লাগিব যাতে আমি তাৰ পূৰণফলটো 15 পাম। কেনেকৈ হ'ব, 3 2 গুণ 6, 6 5 গুণ 30 হ'ল, 6 5 গুণ 30 আৰু 15 আছে গতিকে আমি তলত 2ৰে হৰণ কৰি দিব লাগিব। এতিয়া কি হ'ব যে এই 2টো আৰু এই 2টো কটা গ'লে 5 3 গুণ 15 অৰ্থাৎ 15x থাকিব। ঠিক আছে, এইটো আমি মিলাই ল'লোঁ, নিজে মিলাব লাগিব এইটো। তাৰপিছত লাষ্টত এটা আমি নিজে বেছিকৈ লিখি দিওঁ ন, 5/2 হোল স্কোৱাৰ অৰ্থাৎ a স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ। তাৰপিছত আমি যিহেতু আমি বেছিকৈ লিখিছোঁ এই পাৰ্টটো, গতিকে আমি কমায়ো দিব লাগিব এটা, 5/2 হোল স্কোৱাৰ প্লাছ 6 ইকুৱেলছ টু 0। ঠিক আছে, 6 ইকুৱেলছ টু 0। এতিয়া আমি কি কৰিম যে আগৰ ধৰণে একেধৰণে 3x মাইনাছ 5/2 হোল স্কোৱাৰ, আৰু ইপিনে এইটো মাইনাছত আছে, মাইনাছ 5/2 হোল স্কোৱাৰ প্লাছ 6 ইকুৱেলছ টু 0। এতিয়া কি কৰিব লাগিব, ইজুকেল টু 3x মাইনাছ 5/2 হোল স্কোৱাৰ ইজুকেল টু, এইটো যদি আমি ৰাইট চাইডলৈ লৈ যাওঁ এতিয়া হ'ব 5 5 গুণ 25 আৰু 2 2 গুণ 4, আৰু এইটো যদি আমি ৰাইট চাইড লৈ যাওঁ মাইনাছ 6। ঠিক আছে, এতিয়া আমি কি কৰিম, ইজুকেল টু 3x মাইনাছ 5/2 হোল স্কোৱাৰ ইজুকেল টু, এতিয়া আমি লসাগু ল'ম 4, ওপৰত থাকিলে 25 মাইনাছ 6 4 গুণ 24। ঠিক আছে, এতিয়া কি হ'ব, তলত আহিব ইপিনে থাকিব 3x মাইনাছ 2 হোল স্কোৱাৰ ইজুকেল টু, ওপৰত থাকিব 1/4। এতিয়া আমি যদি বৰ্গমূল লওঁ, বৰ্গমূল ল'লে হ'ব 3x মাইনাছ 5/2 ইজুকেল টু প্লাছ মাইনাছ 1/2। এতিয়া 1/4 যদি বৰ্গমূল লওঁ সেইটো হ'ব 1/2। এতিয়া আমি যদি এই মাইনাছ 5/2টো আমি ৰাইট চাইডলৈ যাওঁ তেন্তে সেইটো হ'ব ইজুকেল টু 5/2 প্লাছ মাইনাছ 1/2। ঠিক আছে, এতিয়া আমি কি কৰিম, যিহেতু আমাক এক্সৰ মান লাগে গতিকে আমি প্ৰথমে, কিন্তু আমি ইয়াত 3x বুলি আছে গতিকে আমি প্ৰথমে 3x ইকুৱেলছ টু লিখি লওঁ, 3x ইকুৱেলছ টু এটাকে 3x ইকুৱেলছ টু 5/2, এবাৰ প্ৰথমে প্লাছত লিখিম ইপিনে মাইনাছত লিখিম, প্লাছ 1/2 বা আকৌ ইপিনে লিখিম 3x ইকুৱেলছ টু 5/2 মাইনাছ 1/2। ঠিক আছে, এতিয়া আমি দুটা ফালে কৰি চাওঁ, ইয়াত 2 লসাগু হ'ব, 5 1 6 হ'ব অৰ্থাৎ 2 3 গুণ 6 অৰ্থাৎ ইপিনেটো পালোঁ 3, তাৰমানে 3x ইকুৱেলছ টু 3 হ'ল, 3x ইকুৱেলছ টু 3 হ'ল, তাৰমানে আমি x ইকুৱেলছ টু কিমান পাম 1। ঠিক আছে, আৰু ইপিনে আমি পাম 3x, তলত আহিব 2, 5ৰ এক গ'ল থাকিল 4, দুবাৰ কাট খাব, 2 2 গুণ 4 ইজুকেল টু 3x ইজুকেল টু 2 পালোঁ, আৰু ইয়াৰ পৰা আমি পালোঁ x ইকুৱেলছ টু 2/3। গতিকে আমি কি পালোঁ, মূল দুটা, এটা হ'ল x ইকুৱেলছ টু 1 আৰু আনটো হ'ব 2/3। গতিকে তোমালোকে দেখিলা যে দুটা নিয়মৰ দ্বাৰা আমি কৰি দেখুৱালোঁ। প্ৰথমটো আছিলে আমাৰ
সাধাৰণ পদ্ধতি আৰু এইটো হৈছে হিন্দু ছিৰিজৰ আচাৰ্য পদ্ধতি। গতিকে দুয়োটা পদ্ধতিৰ দ্বাৰাই আমাৰ এনচাৰ দুয়োটাই শুদ্ধ আহিছে। গতিকে তোমালোকে যিটোৱে ভাল পাৰা সেই পদ্ধতিটোৰ দ্বাৰাই তোমালোকে কৰিবলৈ যত্ন কৰিবা আৰু নিশ্চয় শুদ্ধ হ'ব। আৰু যদিহে কিবা বুজি পোৱা নাই তেন্তে কমেণ্ট কৰিবা, মই তোমালোকক কমেণ্টৰ উত্তৰ দি দিম। আৰু আগলৈও ভিডিঅ'বোৰ চাই থাকিবা বুলি আশা কৰিছোঁ। ধন্যবাদ।